Hello guys, welcome back to my channel. আৰু মই ভ্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 11:30 আৰু মই গা পা ধুই আহিছোঁ এইমাত্ৰ আৰু ভাত পানী খালোঁ, খোৱা লোৱা হ'ল আৰু টিকলাজনীকো খোৱালোঁ, এতিয়া খুৱাই থৈছোঁ আৰু মই আজিনো কি কৰোঁ সেইটো দেখুৱাওঁ আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া হৈছে দুপৰীয়াৰ টাইম আৰু মই মাংস বনাম অলপ। দেউতা আনিছিল, তো সেইখিনি বনাবৰ কাৰণে মই যোগাৰ কৰি আছিলোঁ। মই আৰু এয়া মায়ে দিছে দুপৰীয়াৰ চাহ আৰু মই খাই আছিলোঁ। আৰু বুন্দিয়া যে মই ইমান ভাল পাওঁ, দেউতা আনিছিল বজাৰৰ পৰা আৰু মই বুন্দিয়াৰ চাহ খাই আছিলোঁ। তো ভাল লগাৰ কাৰণে লৈ খাই আছোঁ। আৰু কোনে কোনে খাই ভাল পায় বুন্দিয়া, মই যে বহুত বেছি ভাল পাওঁ। আৰু এতিয়া বনাই আছোঁ মই মাংসখিনি, আৰু মাংসখিনি বনাবৰ কাৰণে মই ফাৰ্ষ্টতে মাংসখিনি এনেদৰে ফ্ৰাই কৰি লৈছোঁ তেলত। গৰম তেলত এনেদৰে ফ্ৰাই কৰিলে মানে কি মাংসটো খাই বেছি ভাল লাগে। আৰু এয়া মোৰ মাংস ফ্ৰাই কৰা হৈ গ'ল। আৰু এতিয়া মই সেইখিনি তেলতে গোটা জিৰা দুটামান আৰু পিঁয়াজ মিডিয়াম চাইজৰ দুটা দিছোঁ। আৰু এতিয়া মই সেইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। আৰু এয়া আমাৰ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। আৰু এতিয়া মই আদা নহৰু জলকীয়াৰ পেষ্টটো অলপ পানী দি কিনে মই এইখিনি দি দিছোঁ। আৰু একেলগে মই ইয়াতে বাকীখিনি মছলা দিম, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ এনেদৰে দি দিছোঁ, আৰু মিট মছলা পাউডাৰ এনেদৰে দি দিছোঁ অলপ। আৰু এইখিনি ভালদৰে ভাজি লোৱাৰ পাছত মই ইয়াতে এনেদৰে বিলাহী কাটি দিছোঁ, আৰু ইয়াতে নিমখ দিছোঁ, হালধি দিছোঁ প্ৰয়োজন অনুসৰি। আৰু এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম, আৰু এনেদৰে ঢাকন লগাই মই অলপ টাইম ভাজি ল'ম। আৰু এয়া আমাৰ ভজা হৈ গ'ল, আৰু এতিয়া মই মাংসখিনি দি দিছোঁ ইয়াতে। আৰু একেলগে মই আলুখিনিও দি দিছোঁ ইয়াতে, তেতিয়া আলুখিনিও একেলগে সিজি যাব। আৰু এইখিনি ভালদৰে মই লৰাই ঢাকন লগাই অলপ টাইম ভাজি ল'ম। আৰু ইয়াতে মই এতিয়া পানী এড কৰিছোঁ। পানী যিমানটো লাগে আপোনালোকে সিমানটো ল'ব পাৰিব। মই এইখিনি লাগিব সেইকাৰণে মই এইখিনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি ঢাকন লগাই অলপ লৰাই দি আছোঁ। আৰু এয়া আমাৰ আলুখিনি সিজিছে, আৰু এয়া প্ৰায় হ'বই আৰু মাংসখিনি। আৰু এতিয়া দিছোঁ মই গৰম মছলা, একেবাৰে লাষ্টত গৰম মছলাখিনি দি দিছোঁ। আৰু এয়া আমাৰ মাংসখিনি ৰেডি হ'লেই আৰু প্ৰায়। আৰু এয়া আমাৰ মাংসখিনি ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ, আৰু সেনেদৰে মাংস বনাব পাৰে আপোনালোকে। হেল্ল' গাইজ, গুড ইভিনিং। তেতিয়া আৰু ভিডিঅ' কৰা নহ'ল দুপৰীয়া, মানে কি মই লাইনটো নাছিল, আৰু দুপৰীয়া ভাত খাওঁতে একদম 3:30মান বাজিছে। আৰু তাৰপিছত আকৌ ভাত খাই কিনে আকৌ অলপ শুলোঁ মানে 2 ঘণ্টামানহে শুলোঁ। মাইনাহঁতক মায়ে ৰাখিলে, মানে গাটো বহুত বেয়া লাগি আছিল। আৰু এতিয়া 6টামান বাজিল চাগে, 6টামান বাজিল। এতিয়া এনেই আছোঁ, জাষ্ট গা ধুলোঁ আৰু তাইকো চাফা কৰি দিলোঁ। এতিয়া মায়ে অলপ ভাতৰ ফালে নিছে, আৰু এতিয়া মই গা পা ধুই এতিয়া গাটো অলপ ভাল লাগিছে। ইমান গৰম দিছে। আপোনালোকৰ ফালে কেনেকুৱা গৰম? আমাৰ ফালে যে ইমান গৰম দিছে, আৰু একদম থাকিব নোৱাৰা গৰম। আৰু এতিয়া গধূলিৰ টাইম, তো চাই থাকক ভিডিঅ'টো শেষলৈকে, কি কৰোঁ দেখাই আছোঁ। আৰু এতিয়া গধূলিৰ টাইম, আৰু মই বনাই আছিলোঁ মেগীখিনি মই ফাৰ্ষ্টতে পিঁয়াজ জলকীয়া এনেদৰে মছলাখিনি গোটেইখিনি ভাজি লৈছোঁ। তাৰপাছত মই ইয়াতে বইল কৰি থোৱা মেগীখিনি দি দিছোঁ, আৰু তাৰপিছত অলপ টাইম ভাজি লৈ ইয়াতে মই এটা কণী এড কৰি দিছোঁ এনেদৰে। আৰু এইখিনি আকৌ অলপ ভাজি ল'ম। তাৰপিছত এনেদৰে আমাৰ মেগীখিনি মই গধূলি টাইম এনেদৰে ৰেডি কৰিম। বেছি হেৰি কৰি থকা নাই, কাৰণ ইমান যে গৰম,
খাব মন নাযায় আৰু গৰমো বেছি এনেকুৱা হৈ গৈছে আৰু লাষ্টত মই এনেদৰে কেঁচা পিঁয়াজ এনেদৰে কাটি দিছোঁ আৰু এয়া আমাৰ মেগী ৰেডি আৰু এতিয়া আমি মেগীখিনি খাই লওঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব একদমেই নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই